অভিলাষ খাইছিলা নেকি আজি অলপমান? মই অকমান খাইছিলো কিন্তু ধুব নাই। মানে 3 কেজি কুকুৰা লৈ ললো। ইপিনে পুলিচ চুলিচ চব ৰৈ আছে দেখিছে। ইপিনে গাড়ী পাৰ্ক হৈ গ'ল। কি আছিল তোমাৰ নামটো পাহৰি গ'ল ন মই? কাটি কাটি খাই আছো। এইবিলাক দিছে চব মই কাটিছো। কি আলু খাই আছে কেঁচাই কেঁচাই। এ ৰহা नहीं जाता तड़प ही ऐसी है ना। এইটো দাইলটো ফ্ৰী আছিলে দেই। কমিছে যে মই এলকহলে কোৱা নাই। প্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বহুত দিনৰ মূৰত এটা ব্লগ দিছোঁ আৰু এইবছৰৰ পৰা ভাবিছোঁ কণ্টিনিউ ব্লগ কৰি যাম বুলি আৰু এইটো বছৰৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যিহেতু পিকনিকৰ বতৰ পিকনিক খাবলৈ গৈ আছোঁ আমি আৰু মোৰ লগত কমল দা গৈছে আৰু অভিলাষত যাব সিহঁতকো লগ পাই আছোঁগৈ আৰামত সৰু সুৰাকৈ বজাৰবিলাক কৰি ল'লোঁ চবেই মিলা মিলিকৈ আৰু মাংস ল'বলৈ আছে মাংস লৈ গৈ আছোঁ তো চলিয়ে শুৰু কৰতে हैं আৰু এইপিনে কুকুৰা ল'বলৈ আহিলোঁ আৰু কুকুৰা লোৱা হৈ গ'ল এইপিনে লৈ লৈছোঁ এইটো হেৰিছে নহয় মানে 3 কেজি কুকুৰা লৈ ল'লোঁ এইবিলাক কুকুৰা আছে ভেৰাইটিছ আৰু লোকেল লৈছোঁ দেই লোকেল লৈছোঁ আৰু কাটিম এতিয়া কাটি পিনে তাত গৈ পাই আছোঁ আৰু দেখাই আছোঁ আপোনালোকক প্ৰথম দিনাখনি পূজাৰী বাবাই ৰছী বান্ধি আছে এনেকৈ কৰি গোটেই বছৰটো ভাল হ'বলৈ কি কয় শক্তি দিয়ক বেলেগ একো নাই ভালটো মানে কি ভাল বেয়া চব আহিব ভগৱানে শক্তি দিয়ক যাতে চব प्रॉब्लम लोग फाइट पे होगा नहीं का बेपरिश्रम के अलावा और कोई उपाय नहीं है कोई रास्ता नहीं ফোন কৰিছিলো ফোনটো ধৰা নাই বজাৰ হৈ গ'ল আৰু এতিয়া ফটাফটছে যাব লাগে মানে সিহঁতিকেইটাও ৰৈ আছে ফোনৰ উপৰি ফোন কৰি আছে এতিয়া ওলাই দিছোঁ আৰু মৰিণীৰ পৰা আহি যোৰহাট পালোহি আৰু তাত খাবৰ কাৰণে অলপ কমলা লৈ লৈছোঁ ইয়াৰ পৰা কমলা লৈ লওঁ অলপ টেঙা ফিল কৰি লওঁ আৰু তাৰপিছত গৈ তাত যি আয়োজন নোহোৱালৈকে খাই থাকিম আৰু এইফালে আহি আমি নিমাতী ৰোড সোমালোঁ এইটো আগত দেখিছে নিমাতী ৰোড এইটো এইপিনে পিকনিক খোৱা মানুহ এতিয়া ঢল গৈছে চাগে আৰু যিহেতু আমাৰ টাইমটো দেৰি হৈ গ'ল তাত গৈহে দেখুৱাব পাৰিম কিমান ক্ৰাউড হৈ আছে কেনেকুৱা হৈ আছে কি অৱস্থা আৰু বাকী আমাৰ লগৰ গোটেইকেইটা ৰৈ আছে আৰু এতিয়া আহি পিনে নিমাতী ঘাট পাই গ'লোঁ আৰু নিমাতী ঘাটত গাড়ী ৰখাবলৈ চাগে জেগা হয় নহয় ঠিক নাই আৰু আপোনালোকক দেখাই দিছোঁ নিমাতী ঘাটৰ আজিৰ ভিউটো এইপিনে চব মানুহ একদম পূৰা হৈ আছে আৰু এইফালে দেখিছে দূৰলৈকে গোটেই গাড়ী আৰু মানুহ আৰু কিছুমান পাৰ্টিটো এতিয়া খাই পিনে ওলাই গৈছে আৰু এইবিলাক দেখিছে ৰিটাৰ্ণ হৈ গৈছে আমাৰ যিটো কমলাবাৰী ঘাট আছিলে কমলাবাৰী ঘাটটোৰ ওচৰত পালোহি আৰু এইপিনে চাওক না মানুহৰ ভিৰটো চাওক এইপিনে গাড়ী দেখিছে এইবিলাক গাড়ী লগাই ৰাখিছে পাৰ্কিঙত আৰু এইপিনে পুলিচ চুলিচ চব ৰৈ আছে দেখিছে আৰু এইপিনে চব গোটেই গাড়ী আৰু গোটেইখন দেখিছে এইপিনে আমাৰ দ্বিতীয় ডিপাৰ্টমেণ্টৰ মানুহ ৰৈ আছে ইয়াত নিয়ন্ত্ৰণ কৰি আছে গোটেই পৰিস্থিতিবিলাক দেখিছে আৰু মানে এনেকুৱা হৈ গৈছে পিকনিক স্পট বিচাৰি মানে আৰু পাৰ্কিঙৰ কাৰণে মানে খেলি মেলি হৈছে আৰু ৰাস্তাটো মানে পুৰা ট্ৰেফিক জাম হৈ গৈছে এতিয়া আমি আহি আছোঁ এতিয়া কহুৱা চাপৰি বনভোজস্থলীলে আৰু এইফালেদি আমি এতিয়া সোমাই দিম সোমাই পিনে আমি তাত যাম গৈ পিনে ধুনীয়াকৈ পিকনিক স্পটটোত গাড়ীখন ৰাখি লওঁ ৰাখি ধুনীয়াকৈ খোৱা বোৱা এইবিলাক আৰু উলিয়াই কি কৰিব পাৰোঁ দেখাই আছে আপোনালোকক মানে চাই থাকক একদম গোটেই ভিউটো চাওক চাওক কি ধুনীয়া লাগিছে চাওক না এইপিনেও মানুহ আৰু গোটেইখন কেমেৰাত জাষ্টিফাই কৰিব পাৰিছে নোৱাৰিছে নাজানো খালি এইপিনে চাওক মই জুম কৰি দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ আহি আছে আৰু এতিয়া ইয়াতে আমি পিকনিকটো খাম ওচৰত গৈ দেখাইছোঁ গোটেই মানুহে একদম জনসমুদ্ৰ হৈ গৈছে কি কয় কিবা ক'ব নেকি আপুনি আজি সকলোকে ব্লগৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ যাতে 2023টো সকলোৰে কাৰণে ৰঙীন হৈ পৰক আনন্দ হৈ পৰক মধুময় হৈ পৰক আমি বৰ্তমান আহি উপস্থিত হৈছোঁ নিমাতী যি এই কহুৱা চাপৰিত আজি আমি এই দিনটো পাৰ কৰিম আমি লগত মোৰ ভাইটি কেইজনমান আছে আমি ধুনীয়াকৈ সুন্দৰভাৱে আজি দিনটো উপভোগ কৰিম আপোনালোকে চাই থাকক খালি এতিয়া আহি পিনে পালোহি আৰু এইপিনে গাড়ী পাৰ্ক হৈ গ'ল আৰু এয়া কমলদাকটো চিনি পায়েই বাকী অভিলাষৰ গাড়ী এখন এইপিনে আমাৰ ইহঁতকেইটাক মই চিনাকি কৰাই দিওঁ এইটো চিনি পাবতো নালাগে এইটো হ'ল কি আছিল তোমাৰ নামটো পাহৰি গ'ল ন মই অনুভৱ কৌশিক হেপী নিউ ইয়াৰ দেই আৰু এইপিনে আমাৰ অভিলাষ হেপী নিউ ইয়াৰ সিহঁতি কণী চব মোৰ কাৰণে দেৰি হ'ল কৈছে কিন্তু কণী খাই খতম কৰিলে কণী ফালে বস্তু উলিয়াইছে চাওক এয়া তাৰ গাড়ীত বস্তু আহি গ'ল আৰু এইপিনে মোৰ গাড়ীত বস্তু সোমাই আছে গোটেই এতিয়া আমি বস্তু উলিয়াওঁ নেকি বস্তু উলিয়াই কোনে বনাব কোনে
কোনে কি কৰিব গোটেই গালে বনাম নেকি গোটেই গালে বনাম এতিয়া মিলা মিলিকে আপোনালোকে চাওক আপোনালোকে খাওক তো এইপিনে আমাৰ চৰু পতা হৈ গ'ল আৰু কমল দা প্ৰথম আৰম্ভণি কৰিছে চৰু পতাত আৰু বাকী সকলোৱে নিজৰ নিজৰ হিচাপত ব্যস্ততাত লাগি গৈছে আৰু তুমি কি খাই আছা চানা খাই আছা যে এইবিলাক কেলে তুমি ভাত খাবলৈ আহিছা নে চানা খাব আহিছিলা অথনিবা খাই খাই যিটো ৰ'দৰ বুকত অৱস্থা নাই তাৰপৰা এতিয়া আমি এতিয়া কি হ'ব আমাৰ এতিয়া কাৰ্যসূচীবিলাক কি হ'ব ডাইৰেক্ট অকল পিকনিকে ন আমাৰ আৰু ত্ৰিপাল মদ চদ এইবিলাক নাই আমি একদম পূৰা নিৰামিষ মানুহ ডাইৰেক্ট বনাব লাগে খাব লাগে আপোনালোকক দেখাব লাগে আপোনালোকে চাব লাগে হয় নাই ইমানেই আৰু কৃষ্ণক চিন্তি আমাৰ জুই কৰা জ্বলিলে আৰু এতিয়া আমি ভাত দিয়া হৈছে মানে চাউলে উঠোৱা হৈছে অলপ পিছতে ভাত হৈ যাব দেখাই আছোঁ আপোনালোকক আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ মানে আমাৰ পিকনিক স্পটটো এতিয়ালৈকে আপোনালোক ভালকৈ দেখুওৱা নাই আৰু আমি ক'ত কেনেকৈ খাম আপোনালোকক গোটেই ইয়াৰ পৰিৱেশটো দেখাম আৰু দেখাম আমি মানে এইখনৰ জৰিয়তে আপোনালোকক গোটেই সমগ্ৰ পৰিৱেশটো আমি দেখাম আপোনালোকে চাই থাকক আৰু মোৰ চেনেলৰ লাষ্টলৈকে চাই থাকক লাষ্টলৈকে ধুনীয়া ধুনীয়া ফুটেজ দেখাই আছোঁ আৰু এইখনত দেখি আছে তেনেহ'লে চাবলৈ এনজয় কৰক 1 2 3 go আমি আপোনালোকক গোটেই যি কহুৱা চাপৰি পিকনিক স্পটটো আছিলে সেইটো আপোনালোকক দেখালোঁ ওপৰেদি আকাশ মাৰ্গে এইটো হৈ গ'ল চাগে ভাতটো হ'ল নেকি কমলা হোৱা নাই ন প্ৰচেচিং আৰু যিহেতু আমি দেৰিকৈ আহিলোঁ দেৰিকৈ অহাৰ কাৰণে অকণমান আমি দেৰিকৈ খাম আৰু একো নাই আমি এনেও ঘৰত তাতে দেৰিকৈ খাওঁৱেই ইয়াতো দেৰিকৈ খাম বুলি আহিছোঁ মানে নতুন হওক পুৰণা হওক বছৰটোহে সলনি হৈছে ন তাৰিখকেইটাই সলনি মানুহকেইটা কিন্তু একেই আছোঁ সেইকাৰণে একেই ঘৰ নিয়মতে খাম ইয়াত গাইজ দেখিছে পিকনিক খাবলৈ আহিলোঁ মানে আৰু পিকনিক খাবলৈ আহিছোঁ এনেকুৱা নহয় যে কি অকল খাম আৰু কোনোবাই বনাই দিব তেনেকুৱা নহয় জলকীয়া কাটি খাই আছোঁ এইবিলাক দিছে চব মই কাটিছোঁ অনুভৱ দেখাই দিয়া অনুভৱ কেমেৰামেন নহয় ই দেখাই দিছে এই চব ময়ে কাটিছোঁ ইহঁতিবিলাক চব এনেই ইহঁতৰ লগত কেতিয়াও আহিব নালাগে সেইকাৰণে এই অভিলাষটো যে চব এনেই ই অকল খাব জানে এই পিঁয়াজ কি আলু খাই আছে কেঁচাই रहा नहीं जाता तड़प ही ऐसी है ना মানে কেছটো আমাৰ কি হ'ল অভিলাষক দায়িত্ব দিছিলোঁ যিমান গ্ৰচাৰী বস্তু লাগে সেইখিনি আনিবলৈ আৰু মই মাংস চাউল আনিছিলোঁ বাকী অভিলাষে মানে দুটা বস্তু মিক্স কৰি দিলে আৰু মেইন বস্তু কি কৰিলা কৈ দিয়া নিমখ আৰু হালধি আৰু নিমখটো ছাইডৰ পৰা সুধি লৈছে এইফালৰ পৰা থেংক ইউ তেওঁলোকক আৰু হালধিটো সেই সৌ দূৰৰ পৰা আনিছে সূৰ্যটো য'ত দেখিছে তাৰ পৰা আনিছে সূৰ্যটো তলৰ পৰা আনিছে আৰু আপোনালোকক মই এটা কথা কৈ দিছোঁ আপোনালোকে যদি পিকনিক খাম বুলি ভাবিছে এইটো বছৰত আপোনাৰ দেৰিকৈ আহক আৰু পিকনিক য'ত বেছি মানুহ দেখিব তাতেই সোমাওক আৰু বস্তু নানিলেও হ'ব মানে থাকি যোৱা বস্তু পাব সেইটো মানে একদম 100% আৰু এনেকুৱাকৈ আপোনালোকে টাৰ্গেট মিলাব যাতে মানুহ কমকৈ আছে নে সেইটো দলটোত চাব সেই দলটোত যদি মানুহ কম সিহঁতি বস্তু সদায় বেছি বনাব আৰু তাহাঁতৰ পৰা আপোনাক দি থৈ যাব আমাক এনেকৈ এগৰাকী বাইদেৱে দাইলো দি থৈ গ'ল আলু ভাজিও দি থৈ গ'ল কিন্তু আমি আলু ভাজি খাই খতম কৰি দিলোঁ আৰু নিজেই দি থৈ গৈছে কি কোৱা আমি সোধা নাই কিন্তু मजा आया এতিয়া টাইম হ'ল 5টা আৰু 5টা বজাত আমি ইয়াত কোনো নাই জনশূন্য এলেকাত আমি এতিয়া ভোজ খাইছোঁ ভোজ মানে পিকনিক বালি ভোজ আৰু এইপিনে 3জন আছে খাবলৈ ষ্টাৰ্ট দি দিলে এইপিনে অনুভৱ এইপিনে মই আৰু এইপিনে আমাৰ অভিলাষ এতিয়া চবেই খাব লাগে এয়া আমাৰ চাই লওক খানাটোত মাংস দাইলটো ফ্ৰী আছিলে দেই আৰু চালাড আছে আৰু ভাত খাব লাগে ফটাফট এইপিনে আমাৰ খানা খোৱা হৈ গ'ল আৰু এতিয়া যাওঁগৈ ইয়াত আৰু কোনো নাই মানে এতিয়া আৰু পুলিচো আহি 2-3বাৰকৈ আমাক ক'লেহি ইয়াৰ পৰা যাব লাগে বুলি তেওঁলোকে মানে ইয়াত কিবা ঘৰৰ কিবা ইনচিডেণ্ট এটা হৈ আছে আপোনালোকে গম পাইছে নিউজ চালে আৰু এতিয়া আমি ওলাই দিওঁ ধুনীয়াকৈ জুই একৰ জ্বলাই হাতখন সেকি ল'লোঁ আৰু এইপিনে গাড়ী ৰেডি 2খন গাড়ী আৰু এতিয়া গৈ আছোঁ নেকি আৰু এইপিনে আমি আহিলোঁ এতিয়া এইপিনে দেখিছে ডিউটিত তেওঁলোক ব্যস্ত নেকি কেনেকুৱা লাগিছে ডিউটি কৰি আজি এলকহলটো কমিছে যে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা তাকে মই এলকহলে কোৱা নাই মোক কৈছে বহাই দিওঁ বোলে ঠিক আছে যাওঁ দেই বাই বাই পিকনিক খাই হৈ গ'ল আৰু কমল দাই খানাটো বনালে বৰ ধুনীয়া বনালে আৰু তেওঁ মানে দিবলৈ কেনেকুৱা লাগিল তোমাৰ কেনেকুৱা লাগিল খাই এইটো ভাল কৈছোন আৰু তোমাৰ কেনেকুৱা লাগিলে আৰু তোমালোক দুটা কোৱা কেনেকুৱা লাগিলে মানে সেইটো তেখেত নহা হ'লে সঁচাকৈ কমল দা নহা হ'লে মানে আমাৰ এতিয়ালৈকে খানা নহয় মানে আমি কেঁচা মাংস ঘৰলৈ লৈ আহিবলগীয়া হ'ল মানে যিহেতু ৰাতি হৈ গ'ল ন আৰু আমাৰ যিহেতু ৰাতি হৈ গ'ল আৰু ৰাতি মানে খাই হ'লেও ভাল লাগিলে জুই জ্বলাই ধুনীয়াকৈ খালোঁ আৰু ৰাস্তাটো অলপ জাম আছিলে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ আৰু পূৰা গাড়ী ভিৰ আৰু তাতে পাইপ সোমাই আছিলে বাৰু মোক পাইপ নাই সোমাই মই যিহেতু মদেই নাখাওঁ কি কোৱা বাকী আমাৰ অভিলাষ খাইছিলা নেকি আজি অলপমান মই অকণমান খাইছিলোঁ কিন্তু ধৰিব নোৱাৰিলোঁ
टाटा गुड बाय गया মই নাই খোৱা এনেকৈ হ'লে চেচে মোৰ ভাইৰেল যাব নাই খোৱা মই নাখাওঁ বাকী আৰু ইমানেই আছিলে নতুন বছৰ বুলি নতুন প্ৰথমটো বছৰ এইটো বছৰৰ প্ৰথমটো প্ৰথম ব্লগ বুলিয়ে ক'ব পাৰি বহুত দিনৰ মূৰত যিহেতু দিছোঁ প্ৰথম ব্লগ আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাই দিব আৰু বাকী আপোনালোকৰ মোৰ নিচিনাকৈ ধুনীয়াকৈ বছৰটো যাওক আৰু লোকৰ পৰা সুধি মেলি খাওক সিমানেই আৰু নেকি আৰু কাইলৈৰ পৰা ইয়াৰ পিছৰ পৰা নতুন ভাল ভাল ব্লগ আহি আছে আপোনালোকে চাব নিমখ হালধি নিব আৰু বাকী নতুন নতুন ব্লগ আহি আছে আপোনালোকে ছাপোৰ্ট কৰক চাওক বাকী কি ক'ম আৰু কিবা ক'বা নেকি লাষ্ট একো নাই ধন্যবাদ বাই বাই জয় অসম হেপী নিউ ইয়াৰ 2022 ঘৰত যাব লাগে বাই বাই গুড নাইট নিমাতীত পিকনিক খাই আহিলোঁ আৰু আধাতে ব্লগটো খতম কৰা নাছিলোঁ বাৰু এইপিনে চাওক আহি পিনে মৰিনি পালোঁ আৰু আমাৰ গোটেইবিলাক ৰৈ আছে ইয়াতে এই ভাইটি ভণ্টি দাদা ককাইদেউ চব আৰু এতিয়া আমি কেক কাটি নতুন বছৰটো উদযাপন কৰিম নে কি এতিয়া আৰু চবকে এবাৰ চিঞৰি দে পিকি এতিয়া কাটিব লাগে ন অঁ চবেই ধৰি কাটিম দেই এতিয়া বঢ়িয়া হেপী নিউ ইয়েৰ এই মুখত লগালগি নাই দেই চবেই ধুনীয়াকৈ খাইছে ন এতিয়া মোৰ ফালৰ পৰা দেই অকণমান দেই অকণমান মানে চবেই খাব লাগিব যে খোৱা এই খুৱাই দিয়া ই আকৌ পেলাবলৈ গৈছে